গুড মৰ্ণিং এভৰিৱান, কি খবৰ আপোনালোকৰ? আৰু আজি আছে মোৰ এক্সাম আৰু ৰাতিপুৱা মই গা পা ধুই পূৰা ৰেডি হৈ গৈছোঁ এক্সামৰ বাবে। আৰু যিহেতু মোৰ এক্সাম আজি ফাৰ্ষ্ট শ্বিফ্টতে আছিল, গতিকে 7:30 যাই পাব লাগে ৰিপৰ্টিং টাইম। গতিকে মই 5টামানতে উঠি গৈছোঁ আৰু সোনকালতে গা পা ধুই যাতে সোনকালে আজৰি হৈ লৈছোঁ। আৰু এয়া আমাৰ টোপনি প্ৰিয় ৰাইজে এতিয়ালৈ শুয়ে আছে, উঠাই নাই। আৰু এয়া মই ৰেডি। যিহেতু মোৰ 7:30 ৰিপৰ্টিং টাইম আছে, গতিকে মই অলপ সোনকালে ওলাই ল'লোঁ যাতে একো দেৰি হৈ নাযায়। আৰু আনফালে ৰেপিড' চলা দাদাজনে আহি পালে আৰু গাড়ীখন তেওঁ ৰাতিতে থৈ গৈছিল। আৰু যিহেতু টাইম হৈ আছিল আৰু মামাই মাতি দিলে একটা। তাৰপিছত এয়া আমি যাব ওলাইছোঁ। আৰু যিহেতু যোৱাকালিৰ পৰা বহুত বেছি বৰষুণ হৈ আছিল, চাওকচোন চাৰিওফালে বোকা বোকা হৈ আছে। আৰু মোৰ এক্সাম আছে ইকন টাৱাৰত, হয়তো বহুতে চিনি পায় ইকন টাৱাৰ। কিন্তু মই মানে প্ৰথমবাৰ যাই আছোঁ ইকন টাৱাৰত। আৰু যিহেতু মই গুৱাহাটীত মানে সিমান বেছি ভালদৰে চিনি নাপাওঁ আৰু সেইবাবে মানে গুগল মেপ মাৰি মাৰি যাব লগা হৈছে। দাদাজনে বাৰু ধাৰাপুৰক লাগি আছে নিশ্চয়, মানে ইকন টাৱাৰটো পায়। আৰু এই জেগাটো ইমান ধুনীয়া, মানে যিহেতু পৰিৱেশ ভাল নহয় বাৰু, কিন্তু বহুত ধুনীয়া। এই পাহাৰবিলাক যিহেতু ৰাতিপুৱা আৰু তাৰপিছত মই মানে বাজি আহিছোঁ 7:30 হৈ গৈছে, তথাপি ইমান কিমান কেন্দ্ৰিত ৰখি আছে। A few moments later. তো গাইজ ফাইনেলি আমাৰ এক্সাম শেষ হৈ গ'ল আৰু মামা আহি ৰখি আছিল। মামা অৱশ্যে অলপ সোনকালতে আহিলে আৰু আমি এতিয়া ঘৰত গৈ আছোঁ। আৰু এইটো হৈছে মোৰ এক্সাম চেণ্টাৰটো, ইকন টাৱাৰ বুলি যে কয় এইটোৱে। আৰু এক্সামৰ কথানো কি ক'ম, মানে মই যিহেতু ফাৰ্ষ্ট টাইম দি আছোঁ, কিন্তু এনেকুৱা টাইট মানে ছিকিউৰিটি, কি ক'ম মানে একদম একেবাৰে চেইন হওক ইয়াৰিংছ হওক মানে একোৱেই নিব দিয়া নাই। তাৰপিছত ল'ৰা মানুহৰ আনকি বেল্ট পৰ্যন্ত খুলি থৈ দিছে। মানে এতিয়া মই প্ৰথমবাৰ দি আছোঁ ন, হয়তো সকলো পৰীক্ষাতে এনেকুৱাকৈ চাই আৰু এনেকুৱাকৈ চেক কৰে, কিন্তু মই যিহেতু এইবাৰ প্ৰথম দি আছোঁ, মোৰ এক্সপিৰিয়েঞ্চ নাই। তো গাইজ ঘৰত যোৱাৰ আগতে মামা আৰু মই প্ৰথমতে গৈ আছোঁ মাৰ্কেটত। মানে মামাহঁতৰ কালি ঘৰত পূজা এভাগ আছে, গতিকে তাৰ বাবে কিছু ফল মূল লোৱাৰ বাবে মাৰ্কেটত গৈ আছোঁ আমি। আৰু গুৱাহাটীত মানে সেই গোটেইখিনি বস্তুৱে পায়, মানে গাঁৱতকৈ জাষ্ট দামটোহে অলপ বেছি। আৰু এয়া মামাই নাৰিকল ললাক, কল চল কিবা কিবি ললাক, আৰু লগতে আমি এয়া লৈছোঁ গৰম গৰম চিংৰা। তো আমি এতিয়া পাই গ'লোঁ ঘৰ, আৰু ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। থেংকছ ফৰ ৱাচিং। ভাল পালে লাইক কমেণ্ট কৰিব।